খুৰা বহি আছে নেকি? বহি আছো মই। নহয়, বহি আছে নেকি? সেইটোকে কৈছো, মই বহিয়ে আছো। নহয় খুৰা, কপি আছে নেকি? কপি? সেই কি একেটা কথাকে কৈ থাকো, এবাৰ কৈছে বহি আছে নেকি, এবাৰ কৈছে কপি আছে নেকি। নাই কপা, মই এনেকে বহি আছো, তই দেখা নাই নেকি? খুৰা, মই সেইটো কথা কোৱা নাই। তেনেহলে কি কৈছনো তই? একেটা কথাকে ঘেহাই আছ। মানে আপোনাৰ দোকানত বহি আছে নেকি? মোৰ দোকানতে বহি আছো। নহলে কি তোৰ বাপেৰৰ দোকানত বহি আছো নেকি মই? দীপু, মই কথা এটা সুধিম, তুমি বেয়া পাবা নেকি? নাপাওঁ, কি কথা কোৱা? তুমি মোক প্ৰথমবাৰতে বিয়া পাতিম বুলি কিয় ইয়েছ দিলা? নাই নাই, একো নাই, এনেই আৰু তোমাক ভাল লাগি গ'ল। মোৰনো কি কথাত ভাল লাগিলা তুমি? একেবাৰতে যে হাঁ কৰি দিলা। মই সেইদিনা তোমালোকৰ ঘৰৰ ফালে গৈছিলো যে, সেইদিনাখন আৰু মই দুদিনমানৰ আগতে তোমাক কাপোৰ আৰু বৰ্তন ধুই থকা দেখিলো। সেইটো কাৰণে মই তোমাক ভাল পাই পেলালো। ডক্টৰ চাহাব, হয়, আহক। আপোনাৰ প্ৰব্লেমটো কওকচোন। মোক মোৰ মদটো এৰাই দিব পাৰিব নেকি? হয়, নিশ্চয় পাৰিম, আহক। তেতিয়াহ'লে আপুনি পটককে যাওকচোন। ওচৰৰ থানাখনত মোৰ মদৰ বটলটো ৰাখি থলে। আপুনি গৈ আনি মোক দি দিয়কহি। ডক্টৰ ছাৰ, কথা এটা সুধিব পাৰিমনে? সোধ, কি কথা আছিলে তোৰ? আপুনি এই ফুলৰ মালাডাল কিয় লৈ আহিছে? এই মালাডাল ন? আচলতে মই জীৱনত আজি প্ৰথমটো অপাৰেশ্যন কৰিম। অপাৰেশ্যন যদি ছাকচেছ হয় তেনেহলে মোৰ কাৰণে, আৰু যদি নহয় তেতিয়াহলে তোৰ কাৰণে। साला ये डॉक्टर मुझे जरूर मारेगा। আরে তই এতিয়ালৈকে শুই আছ? চাহ ভাত কোনে বনাব? তোৰ মায়ে বনাই দিবহি নি? কি হলো? কিয় চিঞৰি আছ ইমানকে? আরে ৰাতিপুৱা হ'ল, ৰাতিপুৱা। উঠ সোনকালে। চাহ ভাত কোনে বনাব? মই বনামগে নেকি? তোৰ সদায় সদায় বহুত হ'ল আৰু ৰহ, তোক মই আজি শিক্ষা দিম। তই সেইফালে ক'ত গৈছগে আকৌ? মই উকিলৰ ওচৰৰ পৰা আহোঁগে। তোৰ সদায় সদায় এই ড্ৰামাবোৰ দেখি মোৰ আমনি লাগি গৈছে। মই তোৰ পৰা ডিভোৰ্চ ল'ম, ডিভোৰ্চ। 1 hour later. প্ৰথমে চাহটো বনাও নে ৰুটি বনাও নে ভাত বনাও? তই ইয়াত কি কৰি আছ? তইতো উকিলৰ ওচৰলৈ গৈছিলি মোৰ পৰা ডিভোৰ্চ ল'বলৈ। কি হ'ল তই এতিয়া ইয়াত যে চাহ বনোৱা ৰুটি বনোৱা কথা কৈ আছ? যোৱাটো গৈছিলো তাৰ মোতকৈ বেয়া অৱস্থা। ঘৈণীয়েকে তাক কাঁহী বাতি এগাল উলিয়াই দিছে ধুবলৈ। সেইকাৰণে মই গুচি আহিলো আৰু। তাৰে এনেকুৱা অৱস্থা, মোক কি সহায় কৰিবহি? খুৰী, কথা এটা গম পাই নে নাপায়? নাপাওঁ নহয়, কি কথানো? আমাৰ গাঁৱৰ গাঁওবুঢ়াজন বোলে কোমালে গ'ল। সিহঁতি হ'ল পইচা থকা মানুহ। পইচা থাকিলে যাওঁ বুলিলে যেনি তেনি যাব পাৰে।